আসসালামুআলাইকুম সাইমাস ব্লগছলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আকৌ এক নতুন ভিডিঅ' লৈ আহিছোঁ আৰু মই ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিলোঁ। ফাৰ্ষ্টে মই এই কাপোৰখিনি দেখিছে এইখিনি জাপি লওঁ মই আপোনালোকক আকৌ লগ পাই আছোঁ। বাই বাই। আজি মই আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিম আৰু সেই ৰেচিপিটো শ্বেয়াৰ কৰিবলৈ মোক লাগিব চুজি আৰু এইফালে এয়া চুজি আৰু এয়া নাৰিকলৰ গুড়ি লৈছোঁ মই আৰু চুজিখিনিত মই নাৰিকল গুড়িখিনি এনেদৰে মিক্স কৰি লৈছোঁ আৰু ইয়াত দিম মই গাখীৰ আমুল গোল গাখীৰটো ইউজ কৰিম। এইটো সৰু আমুল গোল গাখীৰ মই সম্পূৰ্ণ গোটেইটো দি দিম আৰু মই এয়া যি আপোনালোকে দেখিছে চুজি আৰু মই নাৰিকলৰ গুড়ি গাখীৰ ইউজ কৰিছোঁ আৰু মই এইটো বনাইছোঁ ইডলি আৰু আজি মই টেকেলি মুখত দিয়া পিঠা বনোৱা নাই, মানে সহজ। আমি আজিকালি যিহেতু এলেহুৱা হৈ গ'লোঁ আৰু মই আজি ময়ো সাজত দিহে বনাম। মানে আমি ভাবোঁ এইটোৱে সহজ কাম, মানে সাজ এটা কিনি আনিলোঁ আৰু তাতে বনালোঁ, কিন্তু সেইটো সোৱাদো বেলেগ। যেতিয়া টেকেলি মুখত দিয়া পিঠাৰ খোৱা সোৱাদটো বেলেগ, মানে চব সোৱাদবোৰ বেলেগ বেলেগ থাকে। যিহেতু আগৰ দিনৰ মানুহে যিবোৰ আমাক খুৱাইছিলে সেইবোৰ এতিয়া যদি খাওঁ তাৰ সোৱাদটো বহুতে বেলেগ পাওঁ। আপোনালোকে পায়নে নাপায় কমেণ্টত জনাবচোন। আৰু সেইবোৰ বহুত খাবলৈও মন যায়, মানে দেখিলে খাবলৈ মন যায়। ধৰক আগৰ দিনৰ মানুহবোৰেতো এনেদৰেই খাইছিলে, এনেদৰেই কষ্ট কৰি বনাইছিলে। আজিকালি আমি নতুন নতুন বস্তু নতুন নতুন যতন ওলাইছে সেইবোৰ আমি ইউজ কৰোঁ। আৰু এইফালে ইয়াত দেখিছে মই বেকিং পাউডাৰ ইয়াত দিম এতিয়া 1.5 চামুচ। যিহেতু মোৰ চুজিখিনি অলপ সৰহ সেইবাবে। আৰু মই এয়া দেখিছে এইটো 6 টকা লয় বাটাৰটো, সৰু আমুল বাটাৰ এটা দিছোঁ আৰু এইটো মই গোটেইটো সম্পূৰ্ণ দি দিম। আৰু মই ইয়াত চুজি ইউজ কৰিছোঁ। যদি আপোনালোকে পিঠাগুড়ি থাকে পিঠাগুড়ি ইউজ কৰিব পাৰিব। মই কিন্তু পিঠাগুড়িটোতকৈ চুজিটোহে বেছি ভাল পাওঁ, সেইবাবে মই চুজি ইউজ কৰিছোঁ আৰু খাবলৈ বহুত টেষ্টি হয়। আৰু যদি আলহী খবৰ নিদিয়ে, আলহী ঘপককেনে আহি ওলাহি, ঘৰত একো নাথাকিলে চুজি পেকেটটো থাকিলে আৰু এই সাঁজটো থাকিলে সহজতে বনাই দিব পাৰি। প্ৰায় 5 মিনিটৰ সময়ত এয়া বনোৱা হৈ যায় এইটো। আৰু এয়া দেখিছে মই এতিয়া গোটেইখিনি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম এয়া। আৰু এইখিনি অলপ ডাঠ হৈ আছে আৰু মই ইয়াত অলপমান আৰু পানী অকণমান দি দিম, কিন্তু পানীটো ইউজ কৰিবই নালাগে, মই কিন্তু অকণমান দি দিম। আৰু এইফালে মই ইয়াত দি দিছোঁ চেনিটো নিজে সোৱাদ অনুযায়ী দিব পাৰে। কিছুমানে কম খায় কিছুমানে বেছি খায়, কিন্তু আমাৰ ঘৰত অলপ বেছি খায়। আৰু মই এইফালে অলপমান দি দিলোঁ পানী, যিহেতু বহুত ডাঠ হৈ আছিলে। আৰু এয়া মই এইখিনি আকৌ এতিয়া ভালদৰে এনেদৰে মিক্স কৰি লৈছোঁ। এয়া দেখিছে পূৰা ফিটি লৈছোঁ আৰু এইখিনি মোৰ ফিটা হৈ গ'ল। আৰু এইফালে হৈছে এইটো ইডলি সাঁজটো, তাতে মই দিছোঁ অলপমান ৰিফাইন তেল, যাতে লাগি নধৰে সেইবাবে মই অলপমান ৰিফাইন তেল ইউজ কৰিছোঁ। অকণমান সানি দিছোঁ গোটেইকেইটা সাজতে। আৰু এয়া মই এতিয়া ইয়াতে দি দিম এটা আৰু ইয়াত আপোনালোকে ওপৰত চেৰি ইউজ কৰিব পাৰে বা খিচমিচ ইউজ কৰিব পাৰে, যোনে যি ইউজ কৰে। কিন্তু মই খিচমিচে ইউজ কৰিম, চেৰি ইউজ নকৰোঁ, চেৰি যিহেতু আমাৰ ঘৰত নাছিলে সেইবাবে। আৰু মই ইয়াৰ ওপৰতে দি দিম অলপমান নাৰিকলৰ গুড়ি। মই ফিটোতেও দিছিলোঁ আৰু এতিয়াও দি দিছিলোঁ। দেখিবলৈ ধুনীয়া হয় আৰু খাবলৈ বহুতেই ভাল হয়। আৰু এইফালে এতিয়া মই ইয়াৰ ওপৰতে দি দিম খিচমিচ এটা দি দিম, দেখিবলৈ ধুনীয়া হয়। আৰু চেৰিটো ইউজ কৰিলে বেছি ভাল লাগে, বগাত ৰঙা বস্তুটো বহুতেই ভাল লাগে, জিলিকে বহুত। কিন্তু আমি এয়া ঘৰত খাবলৈ বনাইছিলোঁ সেইবাবে মই চেৰি নাছিলে যদিও মই অনা নাছিলোঁ, খিচমিচ আছিলে বাবে মই ড্ৰাই ফ্ৰুটছৰ খিচমিচে দি দিলোঁ। আৰু এয়া এইফালে মোৰ এতিয়া সাজত দিয়া হৈ গ'ল এইখিনি। আৰু মই এতিয়া লাহে লাহে ইখনৰ পিছত ইখন এনেকৈ সাজত ভৰাই দিছোঁ। মই এটা কুকাৰত এতিয়া হুইচেলটো আৰু তাৰ কুকাৰৰ ৱাছাৰডাল আঁতৰাই লৈ মই এতিয়া এইখিনি পাতি দিম। আৰু এইফালে এয়া মই এতিয়া সাজটো ভৰাই দিছোঁ। এয়া দেখিছেনে মই এনেদৰে ভৰাই দিছোঁ। কুকাৰটোৰ তলত মই অকণমান পানী দি দিছোঁ আৰু এটা সাজ মই আঁতৰাই লৈছিলোঁ, যিহেতু ভৰাবলৈ মোৰ অসুবিধা হ'ব। আৰু এয়াখিনি মই এতিয়া পাতি দিছোঁ আৰু এয়া হওঁতে প্ৰায় 5 মিনিটমান সময় লাগিব। এয়াফালে দেখিছে মই কুকাৰৰ হুইচেলটো আঁতৰাই দিছোঁ আৰু ৱাছাৰ পাতটো আঁতৰাই দিছোঁ। আৰু মই এতিয়া গেছটো পূৰা ফুল হেৰিতে বহাই থ'ম গেছটো। এয়া দেখিছে মই এতিয়া 5 মিনিটৰ কাৰণে এইখিনি এতিয়া মোৰ এতিয়া ইডলি ৰেডি হৈ গ'ল। এইখিনি ওলোৱাৰ পিছতে মই এতিয়া বেলেগ দি দিম। হেল্ল' এভৰিৱান, আৰু এতিয়া মই পাকঘৰৰ পৰা ওলাই আহিছোঁ। দেখিছে
ইমান ঘামিছোঁ আৰু ইমানেই গৰম পৰিছে আৰু আমাৰ ৰুমৰ পৰ্দা চৰ্দা চব টনাই নাই আৰু খিৰিকীবোৰ মৰাই নাই যিহেতু বহুত গৰম পৰিছে। ৰ'ব দেখাই আছোঁ কেনেকৈ থৈছোঁ। ৰাতিপুৱাৰ পৰা এনেদৰে আছে আৰু এইফালেও এনেকৈ আছে, খিৰিকীবোৰ লগোৱা নাই আৰু আমাৰ যিহেতু নেট লাগি আছে সেইবাবে আমাৰ মহটো ইমান সোমাব নোৱাৰে আৰু কিন্তু এইখন লগাই থ'লে বহুতেই ভাল, বতাহ এটাও সোমাই থাকে আৰু ৰাতিও এনেকৈ কেতিয়াবা মন কৰিলে শুই থাকিব পাৰোঁ, সেইবাবে এনেদৰে ৰাখিছোঁ। আৰু মই এতিয়া আপোনালোকৰ লগত এটা স্কিন কেয়াৰ শ্বেয়াৰ কৰিম আৰু মই কাইলৈ এফালে যাম, সেইবাবে মই স্কিন কেয়াৰটো ইউজ কৰিম, সেইবাবে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। লগতে মই আজি আপোনালোকৰ লগত যিটো স্কিন কেয়াৰ শ্বেয়াৰ কৰিম তাত লাগিব মোক আলু, মৌজোল আৰু গাখীৰ। আৰু মই এইটো যিটো মৌজোল ইউজ কৰিছোঁ সেইটো আমাৰ ঘৰুৱা হয়, একদম পিয়'ৰ মৌজোলটো হয়, সেইটো মই ইউজ কৰিম। আৰু সেয়া দেখিছে আমুল গোল্ড গাখীৰটোৱে ইউজ কৰিছোঁ আৰু এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এইফালে এয়া দেখিছে মই পিহি লৈছোঁ ভালদৰে, এনেদৰে পিহি ল'ব পিহনাখনত। আৰু এয়া দেখিছে মৌজোল, এয়া মৌজোল দিম মই এতিয়া এচামুচতকৈ অকণমান বেছি দিম। আৰু এইফালে এয়া দেখিছে মই এখন সৰু চামুচ লৈছোঁ আৰু চামুচখনে মই এতিয়া মৌজোল দিম। এয়া দেখিছে পূৰা এনেদৰে মই মৌজোল দিছোঁ, এচামুচ পূৰা সম্পূৰ্ণ দিছোঁ আৰু অকণমান দিম। এইখিনি মই ভালদৰে লৰাই চালোঁ, মই তেতিয়া দেখিলোঁ আৰু অকণ দিব লাগিব, সেইবাবে আৰু অকণ দি দিলোঁ। আৰু এইফালে এয়া দিছোঁ মই গাখীৰ, আমুল গোল্ড গাখীৰ এয়া, আৰু এইখিনি মই এতিয়া দুইখিনি ভালদৰে মিক্স কৰি লৈছোঁ এনেদৰে। তাৰপিছত এয়া দেখিছে মৌজোলটো কম হোৱা দেখি মই আৰু অকণমান দি দিলোঁ এয়া। আৰু এতিয়া খাব নি? খাব নোৱাৰিছোঁ, ইমান ডিঙিত ধৰিছে, খাই দিয়ক এইখন। আৰু মই খাব নোৱাৰিলোঁ আৰু সেইবাবে এতিয়া দি দিলোঁ হাজবেণ্ডক, বহুত ডিঙিত ধৰে ফান্তাটো, মই সেইবাবে খাই বেয়াই পাওঁ। আৰু এইফালে এয়া খাই আছে তেওঁ। আৰু মই আপোনালোকৰ লগত যিটো স্কিন কেয়াৰ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, চাই থাকক। আৰু এইফালে এয়া মই যিখিনি পেক বনাই থৈছিলোঁ সেইখিনি মই এতিয়া মুখখন এনেদৰে মাছাজ কৰিছোঁ, এয়া দেখিছেনে, এনেদৰে মই মাছাজ কৰিছোঁ গোটেই মুখখনতে। আৰু অথনি মই ইডলি পিঠাটো বনোৱা দেখালোঁ, কিন্তু হোৱাৰ পিছৰখিনি মই দেখাব নোৱাৰিলোঁ। সেইটো টাইমত মগৰিবৰ আজান দিলে আৰু মই নামাজ পঢ়িবলৈ গুচি আহিলোঁ। আৰু নামাজ পঢ়ি মেলি যাওঁতে মেলোতে অলৰেডি আমাৰ ঘৰৰ মানুহে চাহ তাহ খালেই, মানে মগৰিবৰ পিছৰ চাহ খালেই, আৰু সেইবাবে মই আপোনালোকক দেখাব নোৱাৰিলোঁ। নেক্সট যেতিয়া মই আকৌ বনাম তেতিয়া আপোনালোকক সম্পূৰ্ণৰূপে দেখাই দিম। আৰু এইখিনি এতিয়া মই এইদৰে ভালদৰে মাছাজ কৰিছোঁ আৰু যিখিনিত মোৰ বেছি দাগ থাকিব সেইখিনিত মই ভালদৰে অলপ সময় থেপি থেপি লগাই দিম। এয়া এনেদৰে মাছাজ কৰিছোঁ। আৰু মই এতিয়া প্ৰায় 5-10 মিনিটৰ পিছত মই এতিয়া মুখখন ধুই আহিলোঁ। আৰু এইফালে এয়া মোৰ দাগ আছে দেখিছে। আৰু মোৰ 7 ডেজ ইউজ কৰাৰ পিছত মোৰ এইটো যিটো মোৰ দাগ আছে সেই দাগ মোৰ সম্পূৰ্ণৰূপে ৰিমুভ হৈ যাব, আপোনালোকক মই দেখাম। আৰু এইটো বস্তু ঘঁহি মই ইমানেই ভাল এটা ৰিজাল্ট পাইছোঁ, সেইবাবে মই আজি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আপোনালোকেও ট্ৰাই কৰি চাব। আপোনালোকে আৰু চবৰে স্কিন একেই নহয়, সেইবাবে চব বস্তু চবকে শ্বুট নকৰে। সেইবাবে সকলোৱে এটা কথা কওঁ আপোনালোকক, সকলোৱে যিকোনো বস্তু স্কিনত ডাইৰেক্ট লগাই নিদিব, ফাৰ্ষ্টে হাতৰ এই বস্তুটো লগাই চাব। যদি আপোনাৰ কিবা ইফেক্ট হয় তেতিয়া স্কিনত ট্ৰাই নকৰিবই, স্কিনত এপ্লাই নকৰিবই। আৰু মই ঘঁহিলোঁ আৰু মোৰ এতিয়া বহুতেই ভাল হৈছে, যিহেতু আপোনালোকক মই কৈছিলোঁ মোৰ যেতিয়া বসন্ত উঠিছিলে বহুত দাগ হৈ গৈছিলে, আৰু এইটো ঘঁহিয়ে মই ভাল পাইছোঁ। আৰু এতিয়া মই গৰম দিনত যিহেতু আমাৰ শৰীৰটো বহুতেই পানীৰ প্ৰয়োজন, সেইবাবে বহুত বেছি পানী খাব। আৰু মই পানী বহুতেই খাওঁ, মই দিনটোত কমেও 2.5 লিটাৰ ওচৰা-ওচৰি পানী খাওঁ। আৰু এইটোৱে মোৰ বটলটোৰ হিচাপ। আৰু এইটো মই এতিয়া খাইছোঁ গধূলি 7টা বজাৰ পৰা, আৰু 7টা বজাৰ এতিয়া বাজিছে 8টা, আৰু মোৰ পানী আছে এয়া। আৰু এইখিনি মই খোৱাৰ পিছত আকৌ মই এতিয়া এবটল লৈ ল'ম, আৰু সেই বটলটো মই ৰাতি ভাত খোৱালৈকে আকৌ খায়ে থাকিম মই। আৰু এতিয়া মই পানী অকণ খাই লওঁ। আৰু যাৰ পেচাব ইনফেকশ্যন আছে সি বেছি পানী খাব, আৰু পানী খালে বহুতেই ভাল।
আৰু ভিডিঅ'টো একদম শেষলৈকে চাই থাকক আৰু এবাৰ আপোনালোকে ট্ৰাই কৰি চাব মোৰ স্কিন কেয়াৰটো। আমাৰ এয়া মাছকেইজনী খেলি আছে। এয়া সিহঁতক এতিয়া মই অলপ দানা দিম। আমি শুবলৈ শুম এতিয়া আৰু সেইবাবে এতিয়া এইবোৰ চব ৰেডি কৰি ল'লোঁ। এয়া বিচনা ৰেডি, সেইফালে ওপৰত ফেন এইখন আৰু এইখন লগাই লওঁ এতিয়া। ফেন লগাবলগীয়া হৈছে যিহেতু আমাৰ ঘৰটো বহুতেই গৰম। আপোনালোকৰ ঘৰবোৰ গৰম হয়নে নহয় প্লিজ কমেণ্টত জনাবচোন। যেতিয়া মই এখন ঘৰলৈ ফাৰ্ষ্ট বিয়া হৈ আহিছিলোঁ, যেতিয়া মই ফাৰ্ষ্ট গৰম পাইছিলোঁ, সেই বছৰটো মোৰ সেই গৰম পাইছিলোঁ যেতিয়া মই যোৱা বছৰৰ কথা কৈ আছোঁ। সেই বছৰটো মোৰ ইমানেই গা ভাল নাইকিয়া হ'ল, ইমানেই মোৰ ডিচেণ্ট্ৰি ফৰ্ম হ'ল, মোৰ একদম বেমাৰকৈ গ'লগৈ গৰমৰ গোটেই মাহটো। লাষ্টত উপায় নাপায় মোৰ আম্মাই মোৰ শাহু মায়ে মোক ঘৰলৈ পঠিয়াই দিলে আৰু ঘৰলৈ যোৱাৰ পিছতে মই ভাল হৈ গ'লোঁ। আৰু গৰমটো মই সহ্য কৰিব পৰা নাছিলোঁ, ইমানেই গৰম। আৰু এতিয়া মোৰ অভ্যাস হৈ গ'ল এইবছৰ, আৰু এইবছৰ মোৰ একো হোৱা নাই আল্লাই কোৱাত। আৰু এনেদৰে যেন থাকোঁ, আপোনালোকে দোৱা কৰিব। সেইবাবে আঁঠুৱা লগোৱা নাই আৰু সেইবাবে গুড নাইটটো লগাই লৈছোঁ। আৰু আজিলৈ মই ইমানতে ভিডিঅ'টো সামৰিম বুলি ভাবিছোঁ। আৰু মই এতিয়া পানী বটল আকৌ লৈ আহিলোঁ। ভাত পানী খোৱা হৈ গ'ল আৰু মই ৰাতি যেতিয়াই সাৰ পাম তেতিয়াই মই খাম। মই ইমানখিনিতে সামৰিম বুলি ভাবিছোঁ। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি মোৰ ভিডিঅ'টো নতুন কোনোবাই চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' ন'টিফিকেশ্যন পোনপটীয়াকৈ পায়। আজিলৈ আহোঁ, বাই বাই, টেক কেয়াৰ, গুড নাইট।